মিশন মন্দির কত যাবা বহুত দিনৰ পৰা ভাবি আছিলো মা কামাখ্যাৰ মন্দিৰত একবাৰ যাম 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 সময় নিমিলে আজি অলছো দেউতাই পুৱাই যাই আছো বতৰটো ভালেই গৰম দিছি যদিও বতাহ আছে ইয়াতে পাহাৰ না চাৰিওফালে আৰু চিনাৰীৰ কথাটো ক'বই নালাগে যোনে যোনে আহিছে শুনে জানে আৰু ৰবিবাৰৰ দিনটোত না ইমান ভিৰ হয় ইয়াতে ফাইনেলি আহি পালো এই সব দেখাব নোৱাৰি সিক্ৰেট বস্তু গৰম কেনেকুৱা ক আজি একদম হট হ্যান্ডসাম চলি না দে এটা মন্দিৰ যাব লাগে 30 ইমান জৰত কিয় খোজকাঢ়ি আছে হা সদায় মানুহ স্পীড হ'ব লাগে সদায় মানুহ স্পীড হ'ব লাগে তোমাকে বিকালে অনেকলে খাল লাগি না बोला आम्ही ज्या मंदिरात सोमाव কত যায় আপনি কত যায় স্যান্ডেল দুজোড়া কানত অল মেলো বঢ়িয়া হব নতুন কান খুলি মন্দিৰ আহি পালো তুমি কাণত পিন্ধিল দুয়োজোৰা চেণ্ডেল ৰাখিব লাগিব ইয়াতে এইজোৰা নাচোন জোতা খুলিলো ভাই বাবাজি আজি ৰবিবাৰৰ দিনটোত মানুহেই মানুহ মই পাকা ইমান গৰম দুই পইৰা পাৰি খোজকাঢ়ি আছো মানুহৰ মাজত মানুহে মানুহ মিস্টার লায়ন এই বারে বারে হরে থাকে কত যায় বারে বারে হরে থাকো যে তুমি কিয়া হইরা যাও এটা আগত চিধা চিধি
ধুনীয়াকৈ চাকি লগালো, সেৱা জনালো। মানুহে মানুহ আছে ন? কিন্তু ভাল লাগে। ঘূৰি ঘূৰি গৰম লাগিল। তিয়হ পাইছোঁ বঢ়িয়া, অলপ তিয়হে খাই লওঁ। এই গৰমত এইবোৰ খোৱাই ভাল। ভাল লাগে কিবা পৰিৱেশটো। কি কি ক'ৰ পৰা বা আহিব কিলি? কি হা কি ঐ কাণ খান নেকি তই? হা কাণ চপাব দিছে। মন্দিৰত পাৰ চৰাই এৰি দিয়া, পাৰ চৰাই ভৰ্তি হৈ আছে। এইটো মোৰ পিছফালে কোন আছে? মাৰ আশীৰ্বাদ লৈ এতিয়া আমি যাব ওলালো। হৈ গ'ল আমাৰ মন্দিৰ দৰ্শন। এয়া চব এইটো ভগৱান, বজৰং বুলি আৰু চিন পাবা আছে, কথাই নকবা। এইবাৰ পেট পূজাটো ক'ত কৰোঁ তাকেতো সুন্দৰ নজাৰা।